Hello? 3 lakh people on a daily হয় basis. Assamse আশা বাইদেউ decided to কওকচোন হয় নেকি কালিতো বমাহঁতক মই যাব কৈ পঠিয়াইছিলোঁ নগ'ল নেকি খুৰীহঁতো নাই যোৱা ঠিক আছে বাৰু মই এই বিষয়ে বমাহঁতৰ লগত পাতোগে ঠিক আছে বমা তই ইয়াতে বহ মই আকৌ এই বেলেগ কোনোবা বুলিয়ে ভাবিছিলো মাস্ক চাস্ক একেবাৰে লগাই আহিছ যে মই চিনিবকে পৰা নাছিলো মই বাৰু মাস্কখন পিন্ধি লৈছোঁ লগতে বমা আপুনিও পিন্ধি লওক আৰু যদি এনেদৰে কাৰোবাৰ লগত কথা পাতিব হয় তেন্তে আপুনি মাস্কখন পিন্ধি ল'ব দেই বমা হয়ো আমাৰ আৰু এইবোৰে মাস্ক বুজিছনে এনেকে লগাই কথাই পাতি থাকো সেয়াচোন আপোনাৰ কঁকালতে মাস্ক এখন দেখিছোঁ সেইখন এতিয়া পিন্ধি লওক আৰু আপোনাৰ লগত মোৰ কথা দুটামান আছে পিন্ধিয়ে লওঁ বাৰু দে তই ইমানকে কৈছ যদি হেৰি নহয় বমা আজি যে আপুনি ভেকচিন ল'ব নগ'ল মোলৈ আশা বাইদেৱে ফোন কৰিছিলে আৰু কৈছে যিসকলে এতিয়াও ভেকচিন লোৱা নাই তেওঁলোকক অতি সোনকালে ভেকচিন ল'ব কৈছে মইতো দাদাক কৈ পঠিয়াইছিলোঁ নক'লে নেকি দাদাই কৈছিলে মোৰহে যাবলৈ বৰ মনটো নগ'লো মন নগ'ল কেলে মৰিবলৈ মন নাই সঁচা কথা ক'বলৈ গ'লে মানে কেলে তই কেলে শুনা নাই জানো এই যে মোবাইলে খুব ভিডিঅ' এটা ওলাইছে কোনোবা বোলে ডাঙৰ বিজ্ঞানী এজনীয়ে কৈছে যিবিলাকে বোলে এই ক'ৰোনা ভেকচিন লৈছে সেইবিলাক বোলে 2 বছৰতে মৃত্যু ঘটিব এতিয়া চা তয়ে কচোন ককাইৰৰ বিয়াখন কালি পৰহি পাতিছোহে নাতিপুতি মুখে দেখা নাই এতিয়াই যদি মই ভেকচিন লৈ মৰিব লগা হয় কি হ'ব বাৰু থ দেই মই কিন্তু একদম ভেকচিন লোৱাত নাই নহয় বমা সেইবোৰ একো নহয় বমা আপুনি মিছাতে ভয় খাইছে কিনো মিছাতে ভয় খোৱা তই কেলে দেখা নাই অৰূপৰ মাকজনী বেজি লৈ আজি 2 দিন 3 দিন একেবাৰে জ্বৰত পৰি আছে হৰি বোলো ৰাম এই ভগৱানৰ কৃপাত আজিলৈকে কিন্তু চুগাৰ প্ৰেছাৰ বোলা বস্তুটো বিধৰ এবিধো নাই দেই এতিয়া কিন্তু এই ভেকচিন বোলা বস্তুটো লৈ মই কিন্তু এই আওমৰণে মৰিবলৈ নাই নহয় বমা এয়া আপোনাৰ একেবাৰে ভ্ৰান্ত ধাৰণা মই আপোনাক বুজাই দিছোঁ আমি ভেকচিন কিয় নলওঁ আমাৰ দেহত যে বেমাৰবোৰ হয় যেনে জ্বৰ চৰ্দি পানী লগা এইবোৰ হয় কিছুমান পৰজীৱী জীৱ যেনে ভেঁকুৰ ভাইৰাছ বেক্টেৰিয়া আদ্যপ্ৰাণী এইবোৰৰ পৰা হয় কিন্তু আমাৰ শৰীৰৰ বীজাণু আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এক নিজস্ব প্ৰতিৰোধ ব্যৱস্থা আছে এই ব্যৱস্থাকে অসংক্ৰামিতা বা ইমিউনিটি বুলি কোৱা হয় কেতিয়াবা কি হয় জানেনে আমাৰ এই ইমিউন ছিষ্টেমটো বীজাণুৰ লগত যুদ্ধ কৰি অৱশ হৈ যায় কিন্তু আমাৰ দেহত যদি ভেকচিনেশ্যন বা টিকাকৰণ দিয়ে তেতিয়া কি হয় বীজাণু এণ্টিজেনিক যিবোৰ প্ৰটিন বা ৰোগ সৃষ্টিকাৰী বীজাণু আমাৰ দেহত সুমিয়াই দিয়া হয় যাতে দেহত এণ্টিবডি তৈয়াৰ কৰি পৰৱৰ্তী সময়ত হ'ব পৰা বীজাণু আক্ৰমণৰ পৰা দেহক ৰক্ষা কৰিব পাৰে ক'ৰোনা ভেকচিনো হ'ল ক'ভিড-19 ভাইৰাছৰ লগত যুদ্ধ কৰিব পৰা এবিধ ভেকচিন এই ভেকচিন শৰীৰত সক্ৰিয় হওঁতে দেহত জ্বৰ চৰ্দি মূৰ বিষ আদি লক্ষণে দেখা দিব পাৰে তাত আমাৰ কোনো চিন্তা কৰিব নালাগে এতিয়া গম পালেনে বমা ভেকচিন আমাৰ কিমান প্ৰয়োজন হয় নেকি মই আকৌ কথাবোৰ জনাই নাছিলো নহয় ভালেই হ'ল দে তই যে মোক কথাবোৰ বুজাই কলি মই আকৌ ভয়তে ভেকচিন ল'বলৈ যোৱা নাছিলো এতিয়া এটা কাম কৰিম কাইলৈ স্বাস্থ্য কেন্দ্ৰলৈ যাম আৰু লগতে সেই ভেকচিন নোলোৱা খুৰীহঁতকো লৈ যাম তেন্তে আহক আমি সকলোৱে ভেকচিন লওঁ আৰু মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ মনত ৰাখিব মহামাৰীৰ এটা নাম ক'ৰোনা পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে ইয়াৰ চিকিৎসা